নমস্কাৰ, মই ৰূপসা আপোনাক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো লংকাৰ পৰা মৰিগাঁও, মানে মৰিগাঁৱত কি হৈ আছে সকলোৱে গম পায় যে মৰিগাঁও অধিৱেশন হৈ আছে। তো অধিৱেশনলৈ বুলি ওলালোঁ ঘৰৰ পৰা। তো ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই, তো অলপ আগৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আগৰ পৰা মানে বহুতখিনি আগৰ পৰা কৰিছোঁ। মই এতিয়া আছোঁ ডবকা, এইখন দেখিছে ডবকা পাহাৰখন। তো তাত গৈ আপোনালোকক দেখাই আছোঁ যে মৰিগাঁও যোৱাৰ ৰাস্তাটো আপোনালোকক সকলোখিনি দেখাই আছোঁ। আপুনি চাওক, এতিয়া ডবকা টুল গেটটো পালোহি। টুল গেটটোৰ পৰা আপোনালোকক লগ পাই আছোঁ। টুল গেট পাৰ হৈ আহিলোঁ, পাৰ হৈ এতিয়া পালোহি ৰেংবেং। তো ৰেংবেঙৰ পৰা ৰেংবেং যোৱাৰ আগত আপোনালোকক অলপ ৰেংবেঙৰ অলপ আহি কামপুৰ পাই গ'লোঁ। কামপুৰ পোৱা মানে আজি দেৰিয়ে হৈ গ'ল মোৰ আহি পাওঁতে। আজি চাগে মৰিগাঁও যোৱা নহ'ব, কাইলৈ মৰ্ণিঙে যোৱা হ'ব। আৰু মোৰ লগত আছে মোৰ বন্ধু অমিত। তো সিহঁতৰ ঘৰতে থাকি দিয়া হ'ব আজি। তো তাৰপিছত মৰ্ণিঙে আকৌ মৰিগাঁৱলৈ যাত্ৰা আৰম্ভ কৰিম। আপোনালোকে অলপ মানে কামপুৰৰ অলপ চাই লওকচোন বজাৰ। ইয়াৰ পৰা মৰিগাঁও যাবলৈ কালি সেই অমিতৰ ঘৰতে থাকিলোঁ, আৰু এজন ভাইটি এজন আছে ইজন। তো ইয়াৰ পৰা এতিয়া যাবলৈ আহিছোঁ মৰিগাঁও। তো মৰিগাঁৱত গৈ পিনে আপোনালোকৰ ৰাস্তাৰ ভিডিঅ' দেখাই দি আছোঁ। তাৰপিছত গৈ একেবাৰে মৰিগাঁৱত লগ পাম অধিৱেশনত। আৰু ৰাতিপুৱা ভিডিঅ'টো চাই থাকক শেষলৈকে। তাত গৈ মৰিগাঁৱৰ প্ৰগ্ৰামখিনি আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই দিব, এটা নতুন ৰূপত একদম গাড়ীতে লৈ ৰেডি। তো ব'লক চাই বাই। এতিয়া আমি আহি পাই গ'লোঁ ৰহা। তো ৰহাৰ মানে অলপ ৰহাৰ পৰা সোমাই আহিছোঁ বজাৰৰ ওচৰত। মানে ভিডিঅ' কৰিব পৰা নাই, কাৰণ সেইখিনিতে বহুত ভিৰ হৈ আছে আৰু পূৰা ধূলি উৰি আছে। সেইটো কাৰণে আহি আমি অলপ মৰিগাঁও ছাইডত সোমাই গ'লোঁ। তো এইখিনি কি জেগা বুলি কয় নাজানো। ৰহাৰ পৰা অকণমান 1 কিলোমিটাৰমান দূৰত আহি বনাইছোঁ ভিডিঅ'টো। তো এইখিনি এখন পথাৰ আছে। তো আগত ৰাস্তাৰ অলপ ভিউবিলাক আপোনালোকক দেখাই দিম, চাবচোন কি ধুনীয়া ধুনীয়া ভিউ আছে। আৰু আমি যেতিয়া আহি আছোঁ ধুনীয়াকৈ স্কুটি লৈ। তো আৰু লাগিব চাগে আমাৰ 40 মিনিটমান। ৰাস্তাত যিখিনি হয় সকলোখিনি দেখাই গৈ আছোঁ। ইয়াতে দুটামান ভিডিঅ' বনালোঁ আমি। ভিডিঅ' বনাই পিনে আপোনালোকে দেখা পাব। আৰু মোৰ ইনষ্টাগ্ৰামটোত যোনে যোনে ফ'ল' কৰা নাই ফ'ল' কৰি দিব। ৰূপ কামাণ্ডো ৰূপ বুলি আছে 78। তো তাতে মোৰ ভিডিঅ'কেইটা পাই যাব। তো আপোনালোকে চাই দিব।
কালি অধিৱেশনৰ যিখিনি দেখুওৱা হ'ল মানে যিখিনি পাৰিছোঁ গোটেইখিনি দেখাই দিছোঁ। বাকী এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বহুত দীঘল হৈ গ'ল। মানে ঘৰলৈ যোৱাৰ আগত মই এটা ক্লিপ দেখাম আপোনালোকক, চাবচোন কিমান ধুনীয়া লাগে। আৰু বাকী মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে, তাৰপিছত ভিডিঅ'টো চাই কেনেকুৱা পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানখিনি, বাই বাই, টাটা।